আৰু আপোনাক লৈ জুবিন দাই গীত বহুত লিখিছে বুলি বহুত লিখিছা নেকি আছে কেইটামান গান আছে এই মুহূৰ্তত আমি জনাব পাৰো নেকি কোন খুবেই জনপ্ৰিয় গান কোন কেইটা গীত আজি আমি দৰ্শকসকলক জনাম এই অনুষ্ঠানৰ মাজতে আপুনি গৰিমা বৌক লৈ লিখা গীত আছে আচলতে মই ফিল্ডটো লৈ পেলাই সদায় মই গান ফিল্ড লৈ পেলাই লিখোঁ আৰু তাইক লৈ অভিয়াছলি আছে মোৰ গান কিছুমান গান লিখা এটা গুণগুণাই নিব নেকি আজি গৰিমা বৌ যদি জনা নাছিল সেই গীতটোৰ কথা গম পাব জানে তাই এটা চি ধৰচোন ষ্টেজতো গাওঁ চিনাকি গান জ্বলি উঠা জুই হ'ল জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বয়া হওক বিয়াখন খুব কম সময়ৰ ভিতৰত হৈছিল আপোনালোকৰ মানে বিয়াখনটো ঠিক হ'ল আগতে 2000 চনত তাৰ প্ৰথম মানে জংকীৰে চিঞৰ-বাখৰ বেছি আৰু মইতো প্ৰথম ফোন কৰি তাইকে কৈছো কাৰণ তাই মোৰ বান্ধৱীৰ নিচিনা আছিলে তাইক কৈছো যে আমাৰ ঘৰৰ পৰা এনেকে সুধিছে যদি মানে ঘৰৰ সন্মতি আছে তেতিয়াহ'লে তেওঁলোকে কথা পাতিব নে নাপাতে নে এনেকে থাকিব লগে লগে তাই উকিয়াইছে যিটো ধৰণে মা একদম আমি যাব লাগিব এতিয়া গৰিমাহঁতৰ ঘৰলে মানে এনেকে কথা পাতিবলে পাপুক মাতিছে লগে লগে দুদিনৰ ভিতৰত আহিলে আঙুঠি পিন্ধোৱা হ'ল আমাৰ 10 দিনৰ ভিতৰত তেনেকুৱা তাৰ 2000 চনতে তাৰপিছত মা ঢুকাই থাকিলে ছেপ্টেম্বৰ বিয়াখন পিছুৱালে তেওঁলোক দুইজনী মোৰ ননদ দুইজনী ইয়ালে দেউতাৰ সৈতে গুচি আহিলে গুৱাহাটীলৈ তাৰপিছত বিয়াৰ যা যোগাৰো জংকীয়ে চব কৰিছে কাপোৰ কি কিনিছে কি কৰিছে গহনা কেনেকুৱা মোৰ লগত সেইবোৰ কথা তাই পাতিয়ে আছিলে আৰু ঢুকোৱাৰ এসপ্তাহ আগতে গোলাঘাটৰ ঘৰত থাকি আহিল মোৰ মন দুচকু অসহায় অকল জুবিন গাৰ্গে কিয় বিয়া পাতিলে সংসাৰী মানুহটো নহয় বিয়া কিয় পাতিলে কালিও ক'ৰবাত কৈ থকা শুনিছো যে হাবিলৈ যাম এমাহ থাকিম মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকে মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম তুমি তেতিয়া বেয়া নাপাবা তাৰপিছতো কিয় বিয়া পাতিলে মই সেইটোৱে প্ৰশ্ন আছে সদায় সুধো মই প্ৰায়ে সুধো কাজিয়া লাগিলে সুধো অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয় মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয় মই ডমেষ্টিক এনিমেল নহয় মই হাবিৰ মানুহে হয় আচলতে আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি বিয়াটো অকণমান খৰখেদা হৈছিলে বাৰু তেতিয়া পৰিস্থিতি বেলেগ আছিলে অলপ কিয় 95ৰ পৰা 2002 লৈকে ইমান খৰখেদা হ'ল কিন্তু জুবিনক লগ পোৱাৰ পিছত মোৰ লাগিছে যে সকলোতো সাধাৰণ মানুহৰ নিচিনাই দেখোন তেওঁলোকে এনেকে কথা পাতে এনেকে থাকে এনেকে আৰু কেতিয়াবা মানে চটফটীয়া তাৰপিছত কিছুমান বস্তু এনেকুৱা আছিলে তেওঁ মানে ইয়াত কাম বন কৰি পইচাখিনি ঘটি পেলাই তেওঁ বম্বেলৈ যায় তাত গৈ পেলাই তেওঁ দুই এটা কাম কৰে তেতিয়াতো মানে কামবোৰ মানুহৰ লগত চিনাকি হোৱা এনেকুৱা পৰ্যায়ত চলি আছিলে তেওঁ নিজৰ ৰেকৰ্ডিংখিনি শেষ কৰে তাৰপিছত বন্ধু বান্ধৱৰ লগত তেওঁ পইচাখিনি উৰুৱাই পেলাই খালে খৰচা কৰি থাকিলে শেষ হ'ল নহয় পইচা তাৰপিছত তোমাৰ ট্ৰেইনত আহি প্ৰথমখিনি তোমাৰ টেক্সি অটো এইবোৰ চলি থাকিব তাৰপিছত গৈ লাহে লাহে তেওঁ ট্ৰেইনলৈ পায়গে লোকেল ট্ৰেইনলৈ আৰু সেইখিনি সময়ত কেতিয়াবা মানে তোমাৰ হাতত 100 টকা আছে নেকি দিয়াচোন তেতিয়া মই ভাবো যে একেবাৰে সাধাৰণ মানে গতিকে সেই তেনেকুৱা ধৰণে মই তেওঁক চিনি পাইছিলো মই একদম বিয়া হৈ অহাৰ পিছত যেতিয়া মই তেওঁৰ লগত মঞ্চবোৰলৈ যাবলৈ ললো অনুষ্ঠানবোৰলৈ যাবলৈ ললো তেতিয়াহে মই দেখিছো আচলতে কেনেকুৱা ধৰণৰ মানে একদম পগলাৰ নিচিনাকে ভাল পায় বুলি যিটো নিচিনা এটা ইমান ইনডিচিপ্লিন মানুহ চম্ভালা চবে নোৱাৰে চব ছোৱালী চ' সেইটো খুব ভালকে পাৰিছে বুলি ভাবো চ' আই এম থেংকফুল টু হাৰ একদম থ্যাংক ইউ বহুত সহ্যও কৰিছে আজি মানে এটা প্ৰব্লেম হ'ল মোৰ সদায় প্ৰব্লেম থাকেই চব জেগাত এই পেণ্টটো উল্টাকে পিন্ধি আহিলো এতিয়া কিছুমানে ভাবিব যে এইটো ষ্টাইল ডিজাইন ষ্টাইলে বাৰু কিন্তু গোটেই পেণ্টটো উল্টা এতিয়া পকেটবোৰ ভিতৰৰ ফালে এতিয়া কিবা এটা থবলৈ হ'লেও মই মানে হাত ভৰাই ভিতৰত থৈ পকেটটো বিচাৰিব লাগে এনেকে কাৰণ পকেটৰ ভিতৰ চাইডে একো নাথাকে তথাপি তেনেকে পিন্ধি আহিছো আৰু বেয়া নাপাব শ্ৰদ্ধা কৰো ভাল পাওঁ মৰম কৰো তেনেকে মৰম কৰো মই সৰু ল'ৰা নিচিনাকে মৰম কৰো
কেতিয়াবা মা বেছিভাগ মোৰ আজিকালি মাক নিচিনাহে লাগে এইটো আমিও অনুভৱ কৰো কেঁচুৱা এজন মানে লালন পালন কৰি থকা নিচিনা লাগে এনেকুৱাই মোক বহুতে সেইটো কথা কয় মইনুল দাকটো সকলোৱে চিনি পায় মইনুল দাই মোক দেখিলে সেইটো কথা তোমাৰ কেঁচুৱাটোৰ কি খবৰ বুলিয়ে সোধে হয় নেকি খুৱাব লাগে তেনেকে খুৱাব লাগে কেতিয়াবা তেনেকে গতিকে সেইবোৰ বস্তু আৰু কেতিয়াবা মই খুব ভাল বান্ধৱী হওঁ কেতিয়াবা প্ৰয়োজনৰ সময়ত বায়েকৰ নিচিনাকে শাসন কৰোঁতে বা মাকৰ নিচিনাকে চাব লগা হয় যত্ন ল'ব লগা হয় ভনীয়েকৰ নিচিনাকে থাকোঁ সহকৰ্মী হিচাপেও থাকোঁ গতিকে জুবিনেও ধৰা তাইৰ পৰা কামাখ্যাৰ গীতটো শিকিছে আগতে জুবিনেও নাজানিছিল যে তেনেকুৱা লোকসংগীত কিবা এটা আছে গতিকে তেনেকুৱা বস্তুবোৰ তেওঁলোক দুইজনৰ মাজত মানে খুব ধুনীয়াকে এটা কথা বতৰা ঘৰৰ পৰিৱেশটোও তেনেকুৱা আছিলে পঢ়া শুনাও সেইধৰণে কৰিছিলে মানে সাংস্কৃতিক দিশত বা কিতাপ পত্ৰবোৰ দেউতাই খুব পঢ়ে এতিয়াও পঢ়ে ভাষাৰ ক্ষেত্ৰত উচ্চাৰণৰ ক্ষেত্ৰত দেউতাই খুব জোৰ দিয়ে মনোযোগ দিয়ে যিকোনো এটা ফ্ৰেঞ্চ ৱৰ্ড এটা ক'লে আমি শুদ্ধকেই ক'ব লাগিব যদি কিবা ধৰণে ভুল কৰোঁ এতিয়াও মানে হেৰি ক'ব এৰবিক ক'লে তেনেকুৱা পিছত গৈ পেলাই চিৰিয়েল কৰিলে চিনেমাও কৰিলে কেইখনমান গানকেইটা যিকেইটা গালে মানুহৰ মনত থকা আৰু জুবিনৰ কাৰণে জংকী মানে একদম ছাৰ নিচিনা আছিলে ডাঙৰ ষ্ট্ৰেংথ আছিলে জুবিন দাই কেতিয়াবা আপোনাক খং কৰে নে কৰে কাজিয়া কৰোঁ আমি বহুত কাজিয়া কৰোঁ প্ৰথমে কোনে সৰু হয় জুবিন দা নে আপুনি মই বেছিকে চৰি কওঁ কিন্তু কেতিয়াবা কোনো কাৰণ নোহোৱাকে তেওঁ চৰি কৰি দিয়ে মানে সেইটো আচৰিত ধৰণৰ কথা ভুলটো মোৰ থাকিলেও তেওঁ কেতিয়াবা চৰি কৰি দিয়ে আৰু কাজিয়া মানে এতিয়া আচলতে লগ পোৱাটো বহুত কম হৈ থাকে আৰু কিমান আছে কুকুৰ মোৰ মাজতে 21টামান হৈ গৈছিলে এতিয়া চবেই গৰিমাৰ ফ্ৰেণ্ডহঁতেও নিলে কোনোবাই পোৱালি দি দিয়ে হঠাৎ তাৰপিছত গৈ পেলাই এতিয়া 6টা আছেগে মই একদম 7টা আছে 6টা নে 7টা আছে 7টা কুকুৰৰ যত্ন কোনে লয় আমি নিজে লওঁ আজি মই এতিয়া চিয়াঙক আজি তাৰ গোটেই নোমবিলাক দীঘল হৈ পেলাই মানে লাডু হৈ গৈছিলে গোটেই নিজে বহি ইয়ালৈ অহাৰ আগতে হেয়াৰ কাট কৰি আহিছে গোটেই হেয়াৰ কাট কৰি তাক একদম বেলেগ আজি ট্ৰিটমেণ্ট মানে শ্লিম বনাই দিছো একদম ধুনীয়া আমাৰ ইয়াত মডেল বনাইছো আজি চিয়াঙৰ ফটো আছে আমাৰ আৰু এজনী আছে এইখন চিনেমাতে তেখেত মানে বেলেগ এটিটিউডত তেখেত খুব তাইৰ ষ্টাইলিছ নামটো ছেক্সি তাই সেইটো এটিটিউডতে থাকিলে কাৰোবাৰ কোলাত একদম ধুনীয়াকে পনিটেইল চনিটেইল কৰি তাই ৱেল গ্ৰুমড মানে একদম খুব ষ্টাইলিছ আৰু ই অলপ মানে জবৰজং ই মোৰ টাইপ আৰু মই কিন্তু চিয়াঙে যিটো ৰিটেক দিয়ে সেইটো ভাবিব নোৱাৰি মানে সেইটো মানুহে দিব নোৱাৰে হয়গে একেবাৰে এটা পইণ্ট পাইগে চিঞৰি বাখৰি মই ঘৰৰ পৰা ওলাই যাম এনেকুৱা আগতে মানে মই ঘৰৰ পৰা ওলাই যাম জুবিনে কয় সেইটো আগৰ পৰা আছে দেই তেওঁ ঘৰৰ পৰা ওলাই যোৱাটো মানে একদম প্ৰথম কথা আচ্ছা আগতে মানে মই কি কৰো একদম কাকুতি মিনতে নাযাবা এনেকুৱা হেৰি এতিয়া হ'বচোন দিয়া মই আগতে ক'লো যেনিবা গাড়ীখনৰ ওচৰলৈ যাব মই গাড়ীখনৰ সন্মুখত থিয় হৈ দিম একদম নকৰিবা বলা আজিকালি মানে যোৱা তুমি যে ক'লে মই আৰামে শুম যোৱাগে যোৱা এনেকে কৈ দিওঁ নহয় সেই কথাটো মানে যামগেতো বুলি নামি আহিব ধৰা বেডৰুমৰ পৰা তললৈকে নামি আহিলে আহি ড্ৰয়িং ৰুম পালেহি পাই পেলাই সেইখিনি সময়ত মই কেলে যাম এই ঘৰটো মই বনাইছো এইটো বস্তু মই কিনিছো এই চোফাখনো মই কিনিছো মই চোফাখনত শুম তাৰপিছত শুই থাকে নাযায় মই কেলে যাম মই নাযাওঁ বুলি কৈ পেলাই যোৱা বুলি ক'লো তেতিয়া নাযায় আকৌ তাৰপিছত অলপ দেৰি পিছত আৰু তাত শুই থাকিব অকমান দেৰি পিছত মই কাপোৰখন আনি পেলাই ধৰা গাত দিলো ইয়াত মহে কামুৰিব ব'লা লাহেকে ওপৰলৈ যাওঁ মৰাপাতৰ চেনি গৰু পঘা বনোৱা সেইটোৱেদি বেল্ট বনালে নিজে কৈছে বেনি গাঁঠি দিয়া বেনি গাঁঠি শকত কৰি পেলাই পঘাডালেদি হেৰি বনাইছে বেল্ট কৰিছে তাৰপিছত ধীৰাজক দিছে তই মোক ডাই কৰি আনি দিবি এইটো ধীৰাজে ডাই কৰি আনি দিছে কেইটামান মানে নেচাৰেল ডাই সেয়া কৰিলে তাৰপিছত জোতাৰ ফিটা এনেকুৱা লেচবোৰ খুব কালাৰফুল একদম ভাইব্ৰেণ্ট আৰু চাইনি কিছুমান জোতা আছিলে সেইটো খুলি আনি পেলাই ডিঙিত হাঁহি মৰিবা চাহেন চাহ জিল্লেল্লাহি এইবোৰ নামেৰে মাতিলে ভাল বঙহৰদেউ এইবোৰ মাতিলে ভাল পায় বোলো উঠা এইবোৰ যদি কওঁ কি বাবু চনা এইবোৰ মোৰ নাম হব পাৰে নেকি এইবোৰ এইমাত্ৰ বৌয়ে ক'লে মানে যে আপোনাৰ সোণটো উঠা দেহা উঠাচোন সেই বুলি ক'লে আপুনি নুঠে আলেকজেণ্ডাৰ উঠা চেহেনচাহ উঠা বুলি ক'লে উঠে বোলে এইবাৰ মই পেনপেনীয়া মানুহ নহয় তাৰমানে পেনপেনা থাকিলে ভাল নাপাওঁ আৰু ৰাফ এণ্ড টাফ হ'ব লাগে চব বস্তু এইবোৰ শব্দ মই ভাল নাপাওঁ মোৰ লগত মিলে নেকি এইবোৰ চাহেন চাহ বুলি মাতিবা মোক জিল্লেল্লাহি বুলি মাতিবা মোক এনেকুৱা মানে কথাবোৰ মানে বস্তুবোৰ ডাঙৰ হ'ব লাগিব ৰাতি যেনেকে জগাওতে একদম কে উঠিছে কি হ'ল লায়ন কিংটো উঠিছে আকৌ লায়ন কিং চিম্বা উঠিছে সেইটো মানুহ গোটেই ঘৰখনত এনেকেই হাঁহি এনেকে থাকে মানে মানুহটো ঘৰত থাকিলে আমি মই তোমাৰ বৌ নেকি
হ্যাপি এনিভাৰ্চাৰী টু ইউ। তেনেকে শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, মৰম কৰোঁ। তেনেকে মৰম কৰোঁ, মই সৰু ল'ৰাৰ নিচিনাকে মৰম কৰোঁ। কেতিয়াবা বেছিভাগ মোৰ আজিকালি মাক নিচিনাহে লাগে। এইটো আমিও অনুভৱ কৰো কেঁচুৱা এজন মানে লালন পালন কৰি থকা নিচিনা লাগে। মোক বহুতে সেইটো কথা কয়, মইনুল দাকটো সকলোৱে চিনি পায়। মইনুল দাই মোক দেখিলে সেইটো কথা, তোমাৰ গৰিমাৰ লগত পৰিচয় কেতিয়া হৈছিল প্ৰথম? তাইৰ লগত মোৰ বম্বেত চিনাকি, আৰু প্ৰথম এখন ফেন লেটাৰ লিখিছিলে তাই মোক। ফেন লেটাৰ এড্ৰেছ পাই পেলাই মোৰ লগত চিনাকি হ'ল বম্বেত, যেতিয়া পঢ়ি আছিলে। তাই ডিগ্ৰী কৰি আছে চোফাই কলেজত। তাৰপিছত আমাৰ যিটো চাৰ্কল আছে বম্বেৰ, আমি যতীন শৰ্মা হওক, ধ্ৰুৱ ফুকন হওক, মই, আমাৰ গোটেই বন্ধু বান্ধৱ সকলোৰে লগত তাই এটা খুব ইণ্টিমেচি হ'ল, আৰু আহা আৰম্ভ হ'ল। তেনেকৈ আমাৰ প্ৰেম হ'ল। তাৰপিছত আৰু ঘৰলৈ গ'লোঁ মই, মোৰ মা দেউতা আগভাগ ল'লে, লৈ গৈ পেলাই ঘৰুৱাভাৱে গোটেই বিয়াখন হ'লগৈ। প্ৰথম প্ৰস্তাৱটো কাৰ পৰা, তোমাৰ পৰা নে তাইৰ পৰা? সেইটো আমাৰ ফালৰ পৰা হৈছে, আমাৰ ঘৰৰ পৰা আচলতে। ঘৰৰ পৰা নহয়, তোমাৰ প্ৰথম প্ৰেম? সেইটো মোৰ ফালৰ পৰা হৈছে। তোমাৰ ফালৰ? মোৰ ফালৰ। তুমি প্ৰথম প্ৰেম নেকি তোমাৰ গৰিমা? নাই, প্ৰথম প্ৰেম নহয়। মই এইটো চবে হাঁহে বাৰু ক'লে, মই নাৰ্চাৰীটো প্ৰেমত পৰিছিলোঁ প্ৰথম। নাই, এইটো আচৰিত কথা একো নহয়। স্কুলতো প্ৰেমত পৰিছোঁ, মোৰ গানতে আছে জোনমণি ৰুণজোন তেতিয়া চকুত। কৈছা তুমি। তাৰপিছত কলেজতো প্ৰেম হৈছে, আৰু এতিয়াও হৈছে প্ৰেম মানে এতিয়া বাৰু প্ৰেমত পৰিব মোৰ তেনেকৈ বয়স নাই বুলি ভাবোঁ। কলেজীয়া প্ৰেম যিটো বয়স নুবুজে ভূপেন হাজৰিকাই গাইছে দেখ। সেইটো হয়। মোৰ পৰা গাৰ্ল ফ্ৰেণ্ডছ বহুত আছে, ছোৱালী প্ৰেমিকা বহুত আছে। গৰিমাৰ পিছত আৰু তেনেকুৱা কোনো প্ৰেমিকা নাই? নাই, বিয়া এবাৰে কৰিলোঁ আৰু সন্তুষ্ট থকাই ভাল। প্ৰস্তাৱ তুমি তেনেকৈ গ'ল, তাৰপিছত তোমালোকৰ বিয়া হৈছিল। মই প্ৰথমতে বৌৰ ওচৰলৈ যাব বিচাৰিম। বৌ, ইতিমধ্যে মই আপোনাক যেতিয়া আমি প্ৰথমতে অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগত লগ পাইছিলোঁ, কথাখিনি পাতিছিলোঁ, মই আপোনাৰ পৰা বহু কথা আপোনালোকেও হয়তো নাজানে। তেখেতে ক'ত কেনেকৈ কাক কি সহায় কৰিছে সেইটো তেখেতেও হয়তো হিচাপ ৰখা নাই আজিলৈকে, কাক কেনেকৈ কিমান সহায় কৰিছে, আৰু কোনেও সেইটো হিচাপটো কিমান দীঘল হ'ব, সেইটো লিখিবলৈ কেইদিষ্টা কাগজ লাগিব, সেইটো একমাত্ৰ ভগৱানে জানিব। কিন্তু আপোনাৰ মনত থকা তেনেকুৱা কিবা অভিজ্ঞতা বা ঘৰখনত আজিৰ দিনটোত বা আজিৰ সময়ত আপুনি উপলব্ধি সদায় দেখি থকা চিৰাচৰিত কেইটামান কথা যদি আপুনি শ্বেয়াৰ কৰে। তোমাক যিদৰে মই কৈছিলোঁ কথা পতাৰ এই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে, যে কেতিয়া কি কৰে মোক সুধিলেও মই ক'বলৈ বেছিভাগ সময়ত মই কথাটো নাজানোৱেই। পিছত কেতিয়াবা ছ'চিয়েল মিডিয়াত দেখোঁ, কেতিয়াবা কোনোবাই আহি খবৰ দিয়ে, কোনোবা আহে পিছত ধন্যবাদ জনাবলৈ, লগ কৰিবলৈ আহে, তেনেকৈহে গম পাওঁ। গতিকে তেনেকুৱা সচৰাচৰ ঘটনা দেখিয়ে থাকোঁ। মই সাধাৰণতে তেওঁ অকণমান দেৰিলৈকে শুৱে, মই সোনকালে ওলাই যাওঁ কামলৈ। তেতিয়া আহি তলত দেখোঁ, আগতে খাৰঘুলিত যেতিয়া তেওঁ থাকিছিলে, ষ্টুডিঅ' আছিলে, তেতিয়াতো ইমানেই মানুহৰ ভিৰ থাকে যে তেওঁ শুই উঠাৰ আগতে ৰাতিপুৱাই প্ৰায় লোকাৰণ্য হৈ থাকে, 50-60জন 80-100জনলৈকে মানুহ তাত একদম লোকাৰণ্য হৈ থাকে। আৰু সকলোৱে নিজৰ কিবা এটা নহয় কিবা এটা সমস্যা লৈ আহে। কিছুমানে বাৰু তেওঁক অভিনন্দন জনাবলৈ বা কেতিয়াবা এনেই লগ কৰিবলৈও আহে, কিন্তু বেছিভাগ সময়ত মানুহে নিজৰ কিবা এটা সমস্যা লৈয়ে আহে। আৰু এতিয়াও আমি কাহিলীপাৰাত যিহেতু আমি ফ্লেটত থাকোঁ, গতিকে তাত খুব বেছি মানুহৰ ইমান সমাগম নহয় যদিও এতিয়াও দেখা যায় 10-20জন লোক তাত থাকে। মই ওলাই যাওঁতে তেওঁলোক কাষ চাপি আহে। পিছত মানে গম পাওঁ যে তেওঁ কাকো খালী হাতেৰে উভতি যাবলৈ নিদিয়ে। যদি জেনুইন মানে কিবা এটা দেখে তেওঁ সেইটো মানে কৰে। আৰু তাৰ মাজতে কেতিয়াবা কিছুমান একদম জেনুইন কেছ নহয়, সেইবোৰ আমি কৰিবলৈ গৈ পিছত হস্পিটেলৰ বিল দিবলৈ গৈ বা তেনেকুৱা ধৰণৰ কথাও আমি পিছত প্ৰমাণ পাইছোঁ। গতিকে তেতিয়া দুখ লাগে, কাৰণ এই ব্যক্তিজনে নিজৰ কষ্টৰেহে যিখিনি উপাৰ্জন কৰে তাৰ পৰা তেওঁ দিবলৈ চেষ্টা কৰে। তেওঁ লাগিলে ধাৰ কৰিও পইচা আনি দিব। তাৰপিছত এদিন ৰাতি মই নাজানো কি কাম কৰি আছিলোঁ, আমি শুলোঁ আমি দুইটা। তাই একদম চুলি তুলি দীঘল, আৰু মই শুই আছোঁ ওচৰতে। মই এনেকৈ তাক গৰা মাৰি ধৰিলোঁ, মই গৰিমা বুলি ভাবিলোঁ, তাক চুমা দুটা খাই দিলোঁ। সেইবোৰ কৈছে, দাদা মই সমীৰ, শশাংক সমীৰ। মই চকু মেলি চাইছোঁ, বোলো কোনোবা চুলি দীঘল শুই আছে, মই গৰিমা বুলি ভাবি পেলাই গৰা মাৰি ধৰি পেলাই এনেকৈ চুমা এটা খাই দিলোঁ। চ' সি মোক হাঁহিছে পিছদিনা। মই তাক কৈছোঁ, মই গেয়ো নহয়, মই হোমোও নহয়, চিধা কথা। কিন্তু মই ৰাতি ভাবিছোঁ মোৰ কোন শুই আছে চুলি দীঘল। তাকেতো চুলি দীঘল হোৱাটো এতিয়াও হাঁহে মোক সেই কথাটো। নাই, মই নাহাঁহো। বাপ বা কেৰেলা ভাজি কৰিলোঁ, এনেই মানে তুমি মই কেতিয়া তিতা খাওঁ, মই নাখাওঁ, এনেকুৱা ধৰণে এনেই কৈ দিব মই দি দিয়া যদি। মই কি কৰোঁ, তেওঁক মানে পাতখনত এনেকে দিবলৈ লওঁ নহয়, লৈ পেলাই তুমিতো তিতা নোখোৱা, কিন্তু বেয়া পোৱা, তুমি ঘূৰাই লৈ আহিব লাগিব। তাৰমানে পাহৰিছিলো, তুমিতো নোখোৱা, এনেকে কৈ পেলাই এনেই তোমাক দিবলৈ লৈছিলো দেই, অঁতৰাই মই বেলেগক দিলো। কোনে কৈছে মই নাখাওঁ বুলি? কেৰেলা খালে ভাল, আকৌ মই খাওঁ, কাঢ়ি আনি পেলাই খাব। মানে তেনেকে কাম কৰাব লাগিব জুবিনক। মানে
সেইকাৰণে তুমি মানে কোন সময়ত কেনেকৈ কৰাব লাগে আমাৰ বহুত মেনেজ কৰিব লাগে জানা এতিয়াও মানে আমি আমাৰ যিখিনি মেনেজমেণ্টৰ মানুহ আছে আমি মানে নিজে চাগে ইংগিততে ভাষা বুজি পাওঁ তেওঁ শুই উঠাৰ পৰা আজি কেনেকে উঠাব লাগিব কেতিয়াবা দেখিবা একদম তৎক্ষণাত উঠি হাজিৰ মানে ৰেডি তোমাতকে আগতে কেতিয়াবা দেখিবা তেওঁ উঠাই থাকিবলৈ গল্ডি ব'লা ফ্লাইট গুচি যাব আমাক গুচি যাবলৈ দিয়া নেক্সটখন ল'ম কি ইমান চিন্তা কৰি তুমি এটা কথা হাঁহি মৰিবা তেওঁ এইটো মানে ইমানেই সৰু ল'ৰা ছোৱালীৰ নিচিনা কাম কৰে কেতিয়াবা ছাতি বুলি এটা গান কৰিছিলে মাজতে ছাতিটো মানে কৰিবলৈ দাৰ্জিলিং যাব দাৰ্জিলিঙলৈ আমাৰ ট্ৰেইন বুক কৰা হৈছে দেই মানে NJP-লৈকে ট্ৰেইন বুক কৰা হৈছে তাৰপিছত গাড়ী হেৰি কৰা হৈছে NJP-লৈ ট্ৰেইনত যাব বহুত দিন ট্ৰেইনত উঠা নাই ট্ৰেইন জাৰ্ণি কৰিব সেইটো মানে এক্সাইটমেণ্ট এটা হৈ আছে ভিতৰত ট্ৰেইনত যাব আৰু বহুত সোনকালে আছিলে ট্ৰেইনৰ সময়টো 6:30 মান বজাতে আমি ঘৰ মানে 4:30 মান বজাতে উঠিছো উঠি পেলাই আমি সাজু আৰু কৈছো আৰু লাহেকে উঠাইছো মানে নহলে হাত এনেকে হাতখনেদি মাৰি দিব নহলে ভৰিয়েদি কোৰ মাৰি দিব একো ঠিক নাই মানে তুমি ভৰি ফালৰ পৰা জগাবলৈ যাব নোৱাৰা মই পাই থৈছো দুদিন তুমি ভালকে পাইছা একদম মূৰত এনেকে হাত ফুৰাই লাহে লাহে মাতিব লাগিব তাৰপিছত গ'লি আমাৰ যাব হৈছে উঠা তাৰপিছত একদম লগে লগে ক'ত ট্ৰেইন যাব হ'ল নহয় এতিয়া আমি মোৰ প্ৰথম গিনিপিক বুলি কোৱা মডেল বুলি কোৱা জুবিনে মই ঘৰত যি মানে কৰি দিওঁ কিবা এটা কাটি কুটি কিবা এটা বনাই দিলোঁ তেওঁ ভাল পায় সেইটো কৰি আৰু দেখিছোঁ তেওঁ নিজৰ তাৰমানে মানুহজনৰ ফেশ্বন চেন্স বুলিয়ে কওঁ বা যি নহওক কিছুমান বস্তু বহুত প্ৰগ্ৰেছিভ বহুত আগতীয়াকৈ ভাবে আজি যিটো মানে য়াংষ্টাৰ নতুন জেনেৰেশ্যনৰ ল'ৰাবোৰে যেনেকুৱা কাফতান ষ্টাইলৰ তোমাৰ কুৰ্তা বস্তুবোৰ পিন্ধিছে নহয় বুটছৰ লগত জিন্সৰ লগত সেই বস্তু কেৰি কৰে সেই বস্তুবোৰ জুবিনে বহুত আগতে পিন্ধিলে তাৰমানে শ্বল এখন হওক বা কিবা এটা আমাৰ এনেকুৱা চাদৰ এখনেই হওক বা কিবা অকণমান আমাৰ মটিভ থকা সেই বস্তু পটককৈ ডিঙিটো এনেকৈ কাটি দিবলৈ ক'ব কাটি দিলোঁ ধৰা এনেকৈ মূৰটো সোমোৱাই দিলে হাতখন এই ছাইডকেইটা এনেকৈ চিলাই দিবাচোন বা পিন মাৰি দিয়াচোন এনেকৈ কম্বলো পিন্ধি ষ্টেজত উঠিছে জানা কম্বল নহয় মানে যিটো জনগোষ্ঠীয় তোমাৰ শ্বল টাইপৰ কম্বল টাইপৰ যি বনায় আহল বহল ডাঙৰ তেনেকুৱা বস্তুবোৰ সেই বস্তুবোৰ এতিয়া ফেশ্বনত আহিছে সেই 2002-03 মানতে তেওঁ দুযোৰৰ দুপাত জোতা পিন্ধি পেলাই যেতিয়া গৈছিলে খুব ডাঙৰ কণ্ট্ৰভাৰ্চি তাৰপিছত আমাৰ জনগোষ্ঠীয় এখন লুংগি টাইপৰ মানে ৰেপ ৰাউণ্ড এখন তেওঁ পিন্ধি পেলাই এখন বিদ্যালয়ৰ অনুষ্ঠান এটালৈ গৈছিলে তেতিয়া সেই কথাবোৰ খুব মানুহে বেয়াকৈ মানে নিউজ পেপাৰে আছিলে লিখিছিলে ডাঙৰ কণ্ট্ৰভাৰ্চি হৈছিলে কিন্তু সেই বস্তুবোৰ এতিয়া ফেশ্বন তো গতিকে তেনেকুৱা কামবোৰ জুবিনে আগৰ পৰা কৰিছিলে গতিকে জুবিনৰ ওপৰত মই ট্ৰাই কৰিবলৈ ইয়াৰ পিছত হানিমুন যে কৰিবলৈ গৈছোঁ আমাৰ লগত প্ৰায় 26 নে 27জন মান মানুহ গৈছে হানিমুনত এইটো কাৰো জীৱনত এনেকুৱা হোৱা নাই আমাৰ 4খন গাড়ী আৰু ইমান অকণমানি কেঁচুৱাৰ পৰা মানে 2.5 বছৰীয়া নহয় 1.5 বছৰ 2 বছৰ তেনেকুৱা কেঁচুৱাৰ পৰা তোমাৰ একদম আৰু জুবিনৰ ট্ৰিপটো ক'ত আছিলে সেইটো টাৱাঙলৈ গৈছিলোঁ জুবিন গাৰ্গৰ প্ৰথম প্ৰেম বা এনেকুৱা কিবা আছিল নেকি কিবা স্মৃতি প্ৰথম প্ৰেম বুলি ক'লে মোৰ অকণ ফানি কথাটো সাধাৰণতে সেইটো বয়সত মানুহ প্ৰেমত নপৰে মই নাৰ্চাৰীতে প্ৰেমত পৰিছিলোঁ এজন ছোৱালী চ' খুব বেছি ক্ল'জ ফ্ৰেণ্ড আছিলে আৰু নামটো নকওঁ বাৰু চ' কৰিমগঞ্জত আমি প্ৰান্তিক কিণ্ডাৰগাৰ্টেন স্কুলত পঢ়িছিলোঁ একেলগে আৰু তাৰপিছত আমি কৰিমগঞ্জত আমি প্ৰায় 8 বছৰ আছিলোঁ সিহঁত 3 বছৰমান থাকি পেলাই তাহাঁতৰ ট্ৰান্সফাৰ হৈ গ'ল চ' ক্লাছ 2 মান পাওঁতে তাই ট্ৰান্সফাৰ হৈ গুচি গৈছিলে আৰু ইণ্টাৰেষ্টিংলি এই গোটেই কাহিনীটো মোৰ এটা গান আছে ৰুমাল গানটোত সেই গোটেই কাহিনীটো মই বিৱৰণ দিছোঁ ৰুমাল গানটো কাল্পনিক নহয় আচলতে মোৰ নিজৰ লাইফৰ আৰু ইণ্টাৰেষ্টিংলি গুৱাহাটীত আহি তাৰপিছত মই জুবিন গাৰ্গ হোৱাৰ পিছত NK প্ৰডাকশ্যনৰ মালিক দেৱ বৰকটকী আৰু মই প্ৰায় আমি 18 বছৰমান একেলগে ভাড়া কৰি আছিলোঁ ভাড়াঘৰত চ' আমি এই জোৰদৰ ওচৰতে এটা ৰাস্তাটোৰ নামটো পাহৰিলোঁ জোনালীৰ ভিতৰতে এইফালে ক'ৰবাত এটা ঘৰত আমি প্ৰায় 3 বছৰ ভাড়া কৰি থাকিলোঁ এটা ঘৰত তাৰপিছত আমি ঘৰটো শ্বিফ্ট কৰিলোঁ বেলেগ জেগাত আৰু ইণ্টাৰেষ্টিংলি যিদিনা শ্বিফ্ট কৰিছোঁ ঘৰটো বস্তু বাহিনীলৈ আমি ওলাই আহিছোঁ সেইদিনা গম পাইছোঁ যে এই ছোৱালীজনী কিনাৰ ঘৰটোতে থাকে নেইবাৰ চ' তেতিয়া মই গম পাই পেলাই তাইক মাতিবলৈ গ'লোঁ কথা পাতিলোঁ তাৰপিছত মই সুধিলোঁ তাইক মই বোলো তুমি ইমান দিন মাত দিবলৈ কিয় অহা নাছিলে
তাই কৈছে তুমি ইমান ডাঙৰ মানুহ হৈ গ'লা মোৰ ভয় লাগিল কিজানি চিনি নোপোৱা বুলি এনিৱে তাই এতিয়া তাতে থাকে আৰু আমি তাৰপিছত শ্বিফ্ট কৰি গুচি আহিলোঁ আৰু গোটেই ঘটনাটো ইণ্টাৰেষ্টিং অলপ চিনেমেটিক কিন্তু মোৰ প্ৰথম কিমান আছে কুকুৰ মোৰ মাজতে 21টামান হৈ গৈছিলে এতিয়া চবেই গৰিমাৰ ফ্ৰেণ্ডহঁতেও নিলে কোনোবাই পোৱালি দি দিয়ে হঠাৎ তাৰপিছত গৈ পেলাই এতিয়া 6টা আছেগে মই একদম 7টা আছে 7টা আছে 7টা কুকুৰৰ যত্ন কোনে লয় আমি নিজে লওঁ আজি মই এতিয়া চিয়াঙক আজি তাৰ গোটেই নোমবিলাক দীঘল হৈ পেলাই মানে লাডু হৈ গৈছিলে গোটেই নিজে বহি ইয়ালৈ অহাৰ আগতে হেয়াৰ কাট কৰি আহিছে গোটেই হেয়াৰ কাট কৰি তাক একদম বেলেগ আজি ট্ৰিটমেণ্ট মানে শ্লিম বনাই দিছোঁ একদম আমাৰ ইয়াত মডেল বনাইছোঁ আজি চিয়াঙৰ ফটো আছে আমাৰ আৰু এজনী আছে এইখন চিনেমাতে তেখেত মানে বেলেগ এটিটিউডত তেখেত খুব তাইৰ ষ্টাইলিছ নামটো ছেক্সি তাই সেইটো এটিটিউডতে থাকিলে কাৰোবাৰ কোলাত একদম ধুনীয়াকে পনিটেল কৰি তাই ৱেল গ্ৰুমড মানে একদম খুব ষ্টাইলিছ আৰু ই অলপ মানে জবৰ জং ই মোৰ টাইপৰ মই কিন্তু চিয়াঙে যিটো ৰিটেক দিয়ে সেইটো ভাবিব নোৱাৰি মানে সেইটো মানুহে দিব নোৱাৰে একজেক্টলি একেটাই কৰি থাকে খালি মোৰ কথা শুনে মই কওঁ শ্যাম উঠ জাপ মাৰি উঠিব সি আকৌ যদি 5বাৰ ৰিটেক হয় আকৌ সি জাপ মাৰি উঠে একেটা জেগাতে বহি মোৰ মুখত আজি অলপ খং কৰি আছে মই ৰাস্তাতে এৰি থৈ আহিলো ৰহাত আমাৰ কাজিয়া চলি থাকে এইবিলাক ফটকে খং উঠিলে বোলো তুমি মূলত কিয় আহা খালি জুবিন গাৰ্গটো নাহিলে সেইটো এটা চাবলগীয়া বিষয় হ'ব যে জুবিন গাৰ্গটো কোনে কৰিছে নতুন ল'ৰা এটা তাক মই 5 দিন ষ্টুডিঅ'ত ৰাখি ললো মই বোলো তই মোক চা মই কেনেকে খাওঁ কেনেকে শুওঁ কেনেকে হাগো সেইকাৰণে তাক মতা নাই নতুন ল'ৰা সি আমাৰ ল'ৰা আমাৰ যোৱা বছৰ সি NSD পৰা পাছ কৰিছে খুব সুন্দৰ এক্টিং কৰে চ' সি মোৰ লগত থাকি ল'লে 5 দিন মই বোলো চা মই 20 বছৰ চোফাত শুইছোঁ এতিয়া সি মোৰ ষ্টুডিঅ'ত আছে মোৰ শুবলৈ জেগা আছে মই তাক শুবলৈ দিয়ে নাই কিন্তু মই বোলো তই চোফাত শুব লাগিব মাটিত শুব লাগিব মই যেনেকৈ আছিলোঁ তেনেকৈ থাকিব লাগিব মই যেনেকৈ এনেকৈ খজুৱাই থাকোঁ সেইটো কৰিব লাগিব সেই পোকৰ খজুৱাই নাথাকোঁ দেই সেইটো মোৰ অভ্যাস মই এইটো মানে কিবা চিন্তা আহিলে এনেকৈ খজুৱাই থাকোঁ এইটো কঁকালটো খজুৱাই থাকোঁ গানটো যে চুমা ৰেগে সুৰত কৰা সেই ৰেগে যেতিয়া মিউজিকটো কৰি আছে বম্বেত মানে মই ওপৰ বেডৰুমত আছো তলত ষ্টুডিঅ'ত কৰি আছে মোৰ চোৱা ভাল লাগিছে মানে ৰেগে সুৰ এটা কৰিছে প্ৰথমবাৰৰ কাৰণে সেইটো কি কৰিছা ভাল লাগিছে এইবাৰ ৰেগে বনাম এইটো পিছত যেতিয়া গানটো লিখি মেলি উলিয়ালে কি লিখিলা এইটো মোৰ মানে এনেকুৱা লাগিছে চানমাৰীত তোমাক দেখো মালিগাঁৱতো তোমাক দেখো কেলে এনেকুৱা লিখিলা কথা নাই ট্ৰেইন জাৰ্ণি কৰিব সেইটো মানে এক্সাইটমেণ্ট এটা হৈ আছে ভিতৰত ট্ৰেইনত যাব আৰু বহুত সোনকালে আছিলে ট্ৰেইনৰ সময়টো 6-6:30 মান বজাতে আমি ঘৰ মানে 4-4:30 মান বজাতে উঠিছো উঠি পেলাই আমি সাজু আৰু কৈছো আৰু লাহেকে উঠাইছো মানে নহলে এনেকে হাতখনেদি মাৰি দিব নহলে ভৰিয়েদি কোৰ মাৰি দিব একো ঠিক নাই মানে তুমি ভৰি ফালৰ পৰা জগাবলৈ যাব নোৱাৰা একদম মূৰত এনেকে হাত ফুৰাই লাহে লাহে মাতিব লাগিব তাৰপিছত গ'লি আমাৰ যাব হৈছে উঠা তাৰপিছত একদম লগে লগে ক'ত ট্ৰেইন যাব হ'ল নহয় এতিয়া আমি চব ৰেডি একদম যাবলৈ কি হৈছে এইটো শব্দ কি হৈছে এইটো ট্ৰেইনখনত বহি ট্ৰেইনখন চলিছে আকৌ চলিছে বুলি একদম উঠি বহি একদম জোকাৰি দিছে এনেকে যাব তাৰমানে ইমান সৰু বাচ্ছা হাঁহিত থাকিব পৰা নাই কৈছে এইটো জুবিন গাৰ্গ নে বাৰু সেই জুবিন গাৰ্গক আমি কেতিয়াও তেনেকে দেখা নাপাওঁ সেই জুবিন গাৰ্গক দেখা পাই কি হৈছে মোৰ হাতখন ফ্ৰেকচাৰ হৈছে তেওঁ দিনত শুব লাগে আৰু তেওঁ বহুত কাম চলি আছে তেতিয়া আৰু ইপিনে তেওঁৰো সেই অসুখৰ পিছৰ পৰা মই হঠাৎ ষ্টেপত পৰি পেলাই মোৰ হাতখন ফ্ৰেকচাৰ হ'ল মই হস্পিটেললৈ গ'লো মই ভাবিছো যদিও কিবা এটা হৈছে মানে প্লাষ্টাৰ কৰি মই ঘূৰি আহিম কিন্তু মোৰ ফ্ৰেকচাৰটো এনেকুৱা হৈ গ'ল মানে মই অপাৰেশ্যন কৰিব লাগে আৰু টাইটেনিয়াম সোমোৱাই তাত মানে এনেকে অপাৰেশ্যন কৰিব লাগে টাইটেনিয়াম লগে লগে মই ক'লো মই আহিছো যেতিয়া কৰি যাওঁ সেই ডিচিশ্যনটো মই ইনষ্টেণ্ট ল'লো মই কাকো ঘৰত সোধাও নাই কাকো জনোৱা নাই হঠাৎ হস্পিটেলত মই সেইটো কথা ক'লে চব পেনিক হৈ যাব
আৰু জুবিন তেতিয়া শুই আছে, গতিকে তেওঁ উঠাই এইটো কথা কোৱা মই নাই। মই হস্পিটেলাইজ হ'ব লগা হ'ল, মই থাকিলো সেইদিনাখন। আৰু থাকিলো যে মই মিছা কথা ক'লো মানে তেওঁক, মই ভাইটি এজনৰ ঘৰলৈ গৈছো বুলি। মই আমাৰ লগতে থাকে ভণ্টি এজনী জুৰি কলিতা, কষ্টিউম ডিজাইনাৰ, তাইক মোৰ লগত লৈ গৈছিলো। তাই মোৰ লগত হস্পিটেলত আছে। মই তাইক কৈছো যে তাইৰ ফিয়াঞ্চিৰ ঘৰত আমি গৈছিলো, ভাত চাত খালো, আমাৰ দেৰি হ'ল। দাদাই সুধিলে তুমি এনেকে ক'বা হা, মই যদি মানে শুই যাওঁ, মোকতো ছেডেটিভ দিব, যদি শুই যাওঁ মোক ক'বা যে জয়দীপহঁতৰ ঘৰলৈ আহিছিলো, তাতে আমাৰ দেৰি হ'ল, সেইকাৰণে থাকিব ক'লে, কাইলৈ ৰাতিপুৱা থৈ আহিব। সেই কথাটো পিছত মানে তেওঁ বিৰাট খং কৰিছে। মই কিয় নাজানিলো, মানে মোক কিয় নকলে কোনো। পিছদিনাখন তাৰপিছত মই এতিয়া হস্পিটেললৈ যাম নে নাযাম মোক এনেকে সুধিছে। মানে খং উঠিছে আৰু এতিয়া যাব লাগিব নে নালাগিব, মই এতিয়া যাম নে নাযাম। তুমি আহিলে এতিয়া আকৌ মানুহ আহিব, বহুত হুলস্থুল হ'ব, মই আবেলি যামগে দিয়া। হ'ব, মোক নালাগে নহয়, নাযাওঁ। অভিমান কৰিছে আচলতে এইখিনি সময়ত। তেনেকুৱা বহুত কথা হিচাপে বহুত ভাল আছিল। প্ৰেমিক হিচাপে মানে তেতিয়া কেনেকুৱা আছিল, মোৰ কাৰণে সময় বহুত আছিল। তেতিয়া মই বহুত বেছি পাত্তা পাইছিলো তেতিয়া। কিন্তু মই তাকে এতিয়া কেতিয়াবা আক্ষেপ কৰি কওঁ যে বম্বেত মই যেতিয়া হোষ্টেলত আছিলো, তেওঁ 35 কিলোমিটাৰ অহা যোৱা কৰিছিল, মানে আন্ধেৰিৰ পৰা মোক লগ পাবলৈ, যেতিয়া তাত থাকে 70 কিলোমিটাৰ অহা যোৱা কৰি মোক লগ কৰে। আৰু এতিয়া খাৰঘুলিৰ পৰা কাহিলীপাৰালে আহিবলৈ তেওঁৰ মানে দূৰ হৈ যায়, কিন্তু ময়ো খেদি ফুৰো। মই সময় মোক নিদিলে মই নিজে খেদো। গৰিমা হ'লে জানে, গৰিমাই ভালকে জানে আৰু গৰিমা মোক কয় দেই নকবা দেই, একদম বুজাই একদম কুল থাকিবা, একদম একো নকবা, অকল গান